Hi everybody, welcome back to my another video. আজি ক'ত আহিছোঁ চাওক মই আছোঁ এতিয়া ব্ৰহ্মপুত্ৰ পুৰা পাৰত আছোঁ আপোনালোকক দেখুৱাইছোঁ এইফালে আৰু ভিউ চাওক না ইয়াৰ ভিউ চাওক আৰু এতিয়া আমি যাম দৌল গোবিন্দ আৰু যাম কি আছে এইটো এইফালে চাওক ৰোপৱে আছে ৰোপৱে মানে ৰোপৱেৰ এইফালে আছোঁ আমি এইফালে পশ্চিম ফালে আছোঁ আমি আৰু ভিউ চাওক এই ৰ'ব ভিউ দেখাম চব দেখাম কিন্তু ব্লগটোতো প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব নহ'লে ভাল নালাগিব ন চ' ক'ৰ পৰা কেনেকৈ আহিছোঁ চাই থাকক চ' এতিয়া ওলালোঁ আমি বায়াটা পালোঁ এতিয়া বায়াটা এতিয়া গৈ আছোঁ আমি চ' গৈ আছোঁ পূৰা ফালিম আৰু ক'ত গৈ আছোঁ এতিয়া নকওঁ আপোনালোকে ভিডিঅ' চাই থাকক লেটছ গো এটা কথা আগতে কৈ দিওঁ মই এই ভিডিঅ'টো মই জানুৱাৰীৰ ফাৰ্ষ্টত বনাইছিলোঁ মানে বছৰৰ প্ৰথম দিনা কিন্তু মই ভিডিঅ'টো দিব পৰা নাছিলোঁ আজি দি আছোঁ প্ৰায় এক মাহৰো বেছি হৈ গ'ল মোৰ এই ভিডিঅ'টো পুৰণি চ' কিয় কেনেকৈ কি হ'ল মই গোটেইখিনি সমস্যা কৈ আছোঁ তো ভিডিঅ'টো চাই থাকক শেষত কৈ আছোঁ মই চ' 1 জানুৱাৰীৰ কাৰণে আমি দৌল গোবিন্দ মন্দিৰ যাম কিন্তু তাৰ আগত আমি এটা বেলেগ দুনিয়াত যাওঁ বলক এতিয়া কিন্তু ৰ'ব এটা কথা কৈ লওঁ মই য়েছ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ আৰু এইয়া চাওক আপোনালোকে ক'ত আহিছোঁ মই কি ক'ম আৰু এতিয়া আৰু দেখাই আছোঁ ৰ'ব না দেখাই আছোঁ এতিয়া আপোনালোকক পূৰা এই পানীৰ ওচৰত গৈ দেখাই আছোঁ আপোনালোকক এইখিনিতো পানী নাই ন গোটেই শুকাই গৈছে এইবিলাক আগতে পানী আছিল চ' এতিয়া পানীৰ ওচৰত গৈ দেখুৱাই আছোঁ চাওক মানে যাব পাৰিম নে নাই ভয়ো লাগে কিবা যদি আহে পূৰা পিছলি গৈছোঁ ইয়াতে অলপ কাৰণে পৰি গ'লোঁ হয় অ' মাই গড পূৰা সাগৰৰ পাৰত থকাৰ নিচিনা লাগিছে আৰু চাউণ্ডটো চাওক না শুনক চাওক নহয় এইটো আছে উমানন্দ অ' পূৰা দাবি গৈছে এই নাৰিকলটো ক'ৰ পৰা আহিছিল চাওক আমি ইয়াত লাগি গৈছিলোঁ পূৰা মানে দাবি গৈ আছিলোঁ এইখিনিত আমি চ' ইয়াত আহিলে অলপ সাৱধানে আহিব পূৰা দাবি যদি যাই থাকে তলত চেচ আৰু ইয়াৰ পৰা ঘূৰি যাব নালাগে এইবিলাক চাওক এইবিলাক ইয়াত অলপ কম আছে কিন্তু সেইফালে অলপ বেছি আছে আৰু সৌটো দেখিছে টাইটানিক জাহাজ কিনো ইয়াকে আৰু কপি বুলি নক'ব দেই চ' বহুত ঘূৰিলোঁ এইফালে এতিয়া আমি গৈ আছোঁ দৌল গোবিন্দ মন্দিৰ আপোনালোকক দৌল গোবিন্দ মন্দিৰ দেখুৱাই আছোঁ দৰ্শন কৰাই আছোঁ পূৰা আজি প্ৰথম গৈ আছোঁ মানে আৰু একবাৰ 360 ডিগ্ৰীত নহয় 180 ডিগ্ৰীতে জেগাখিনি দেখুৱাই দিছোঁ চাওক কিমান ধুনীয়া আৰু এতিয়া ইয়াৰ পৰা আমি ওলালোঁ আৰু গৈ আছোঁ এতিয়া দৌল গোবিন্দ আৰু এই ৰাস্তাটো চাওক নাই কি ক'ম আৰু অ' মাই গড ৰাস্তাটো আপোনালোকে চাওক এটাও প্লাষ্টিক পৰি থকা নাই কোনো আৱৰ্জনা নাই কিমান ধুনীয়া চাওক কিমান পৰিষ্কাৰ এয়া আমি আহি পালোঁ দৌল গোবিন্দ আৰু ইয়াতে আমি প্ৰসাদো খাম আমি ৱৰ্ল্ডৰ বোলে টেষ্টি পায়স ইয়াতে বোলে পোৱা যায় প্ৰসাদো খাম মন্দিৰো দেখুৱাম কিন্তু আমি পূজা দি লওঁ ৰ'ব পূজা দি পিনে দেখুৱাই আছোঁ আৰু বছৰৰ 1 তাৰিখ বুলি আপোনালোকে মানুহ চাওক না কিমান মানুহ চাওক কিমান হিচাপ নাই সকলোৱে চাওক চাকি দি আছে কিমান হাজাৰ আৰু এতিয়া মই দিম প্ৰসঞ্জিত দিব আৰু ভগৱানক ক'লোঁ যে ভগৱান অলপ আশীৰ্বাদ কৰক আৰু এতিয়া প্ৰসঞ্জিতও দি আছে কিন্তু প্ৰসঞ্জিতৰ 1 জানুৱাৰী তাৰিখে বাৰ্থডে আছিল সিদিনা চ' বাৰ্থডে দিনা কি কৰিছিল আপোনালোকক দেখুৱাই আছোঁ আৰু বাৰ্থডে বুলি বন্ধুবিলাকক পাৰ্টি নিদি কাক পাৰ্টি দিছে মই দেখুৱাই আছোঁ ৰ'ব প্ৰসঞ্জিতে অলপ বেলেগ কৰিছে মানে এইবাৰ আৰু ইয়াৰ পৰা এটা 360 ভিউ চাওক আপোনালোকে চাওক কিমান মানুহ অ' মাই গড দুটা কৰিলোঁ এতিয়া প্ৰসাদ খাব গৈছোঁ প্ৰসাদ ৱৰ্ল্ডৰ বোলে টেষ্টি পায়স ইয়া মোক দিলে আৰু এতিয়া মই খাম আৰু জনাই আছোঁ কেনে ইয়াত বোলে কমকৈ দিছে বোলে প্ৰসাদ শেষ আমি এইখিনি পাইছোঁ যে ভাগ্য আমাৰ সঁচাকৈ বহুত টেষ্টি এবাৰ আহিব আৰু খাই যাব কিমান টেষ্টি তেতিয়া গম পাব বহুত ঘূৰিলোঁ এতিয়া আমি খাব আহিছোঁ
মাংস আছে আৰু কিবা কিবি আছে চ' প্ৰসঞ্জিতৰ ফালে চেম আছে এইফালে চেম মানে প্ৰসঞ্জিতে তেওঁৰ বাৰ্থডে দিনা দুখীয়া অসহায় মানুহবিলাকক কিবা এটা মানে অলপ খোৱাৰ বস্তু দিছে চ' কেনেকুৱা লাগিছে আপোনালোকে কওকচোন মোৰ কিন্তু বহুত ভাল লাগিছে চ' তাৰ বাবে ভিডিঅ'টো এটা লাইক কৰক লাইক প্লিজ ৰ'ব গাইছ ভিডিঅ'টো শেষ হোৱা নাই পিকচাৰ ৰবি বাকীহে আমিতো দৌল গোবিন্দৰ পৰা আহিলোঁ এতিয়া আমি আহিছোঁ প্ৰসঞ্জিতৰ এজনৰ ষ্টুডেণ্টৰ ঘৰত চ' ইয়াতে আমাৰ প্ৰসঞ্জিতক ইনভাইট কৰিছিল চ' মই আহি গ'লোঁ আৰু এইফালে আছে খুৰা আছে খুব ভাল গান গায় আৰু শিক্ষক আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে আছে মাংস গাহৰি মাংস পনীৰ আছে আৰু জুবিন হাই গাইজ হাই এইফালে আছে ইটো কি সিটো গাহৰি মাংস ইটো গাহৰি মাংস মাছ দালি ইটো মাছ আৰু ইয়াতে লোকেল মুৰ্গী এইফালে আছে খৰি আজি ইমান আইটেম কিয় কাৰণে কওকচোন আজি প্ৰসেনজিতৰ জন্মদিন জন্মদিন কাৰণে থেংক ইউ চ' আমি খানা খালোঁ চ' বহুত থেংক ইউ থেংক ইউ হেপী নিউ ইয়াৰ থেংক ইউ নামটো তোমাৰ মোৰ নাম সুব্ৰত দেৱনাথ সুব্ৰত দেৱনাথ আমাৰ লগত আছে আঞ্জলি আৰু বাপ ধুনীয়া গীটাৰ বজায় আৰু আমাৰ আছে খুৰা তেওঁ ধুনীয়া গীটাৰ বজায় এতিয়া দেখাই আছোঁ তেওঁলোকৰ ঘৰত দুয়োজন খুৰা আৰু খুৰী মানে দুয়োজনে মানে বাদ্যযন্ত্ৰ আৰু মিউজিক টিচাৰ মানে বহুত বিখ্যাত গোৰেশ্বৰ অঞ্চলৰ আৰু এতিয়া ময়ো এটা গান গাম ইমান নোৱাৰোঁ মানে নাহাঁহিব আৰু কেনে হৈছে অলপ ক'ব দেই কমেণ্টত বহুত এনজয় কৰিলোঁ বহুত এনজয় কৰিলোঁ বহুত ধন্যবাদ হেপী নিউ ইয়াৰ আৰু এইফালে জুবিন হাই তো ভালকৈ এক্সামবিলাক দিবা ভালকৈ পঢ়িবা আৰু এতিয়া আমি ঘৰত যাম চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ চ' ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰি দিব চ' আজিলৈ ভাল লাভ ইউ অল ছাবস্ক্ৰাইব